নিশ্চয়কৈ ইয়াতো প্ৰতিবাদ নিশ্চয়কৈ হ'ব। অসমৰ 6টা জনগোষ্ঠীক যি প্ৰতাৰণা কৰিলে, যি মাহীয়াই দৃষ্টি নিক্ষেপ কৰিলে, সেই কথাটো প্ৰমাণ হ'ল যে অসমৰ সম্পদৰ প্ৰতি যি লোলুপ আৰু অসমৰ খিলঞ্জীয়া যিখিনি ভূমিপুত্ৰ তেখেতলোকৰ যি মাহীয়াই দৃষ্টি, এই কথাটো বাৰে বাৰে প্ৰমাণ কৰিলে বিজেপি চৰকাৰে। কেন্দ্ৰীয়ত যেতিয়া বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ হ'লে আমি যে এখন আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবাঢ়িব, এই কথাটো আমি নিশ্চিত আছিলোঁ আৰু তেখেতলোকে আমাৰ আশ্বাস প্ৰদান কৰিছিলে। আৰু সেই আশ্বাস আজি তেখেতলোকে পূৰণ কৰিব পৰা নাই আৰু তেখেতলোকৰ সদিচ্ছাৰ অভাৱৰ বাবে আজি তেখেতলোকে দেশৰ বিভিন্ন ৰাজ্যৰ 12টাকৈ জনগোষ্ঠীক তেখেতলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে, সমান্তৰালভাৱে কিন্তু অসমৰ 6টা জনগোষ্ঠীকো তেখেতলোকে লগত লৈ যোৱা যিটো চিন্তা, সেই চিন্তা তেখেতলোকৰ নহ'ল। তো সেই গতিকেলৈ ইয়াৰ প্ৰতিবাদ নিশ্চয়কৈ হ'ব। আজি আমি 80 বছৰ পূৰ্বৰ পৰা আমি জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে মটকসকলে আমি আন্দোলন কৰি আহিছোঁ, প্ৰতিবাদ জনাই আহিছোঁ আৰু চৰকাৰক আবেদন নিবেদন জনাই আহিছোঁ। বিভিন্ন সময়ত আলোচনাৰ মেজতো বহিছোঁ, কিন্তু শেহতীয়াকৈ চৰকাৰে আজি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, যাৰ ফলশ্ৰুতিত আমি আচৰিত হৈছোঁ যে অসমৰ যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনে অসমৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ যিটো মন্ত্ৰীগোট আছিলে, সেই মন্ত্ৰীগোটৰ তেখেত অধ্যক্ষ আছিল। সেই অধ্যক্ষজন আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেখেতে অসমৰ 6 জনগোষ্ঠীৰ কথা কোনো ধৰণৰ চিন্তা নকৰিলে। তো সেই গতিকেলৈ আমি মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছোঁ আৰু অসমৰ খিলঞ্জীয়া লোকসকলক এনেধৰণে বাৰে বাৰে প্ৰতাৰণা কৰাৰ ফলশ্ৰুতিত আমি লোকসকল ওলাই আহিম আৰু ইয়াৰ প্ৰতিবাদ হ'ব, ৰাজপথ উত্তাল হ'ব। বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰে আমি জংগী কাৰ্যসূচী ল'ম আৰু অহাকালিলৈ আমাৰ মৰাণত এখন সাধাৰণ সভা হ'ব। এই সভাখনতে আমি নিশ্চয়কৈ সিদ্ধান্ত ল'ম, তাত আমি কঠোৰতম সিদ্ধান্ত ল'বলগীয়া হ'ব আৰু আমি প্ৰয়োজন হ'লে আমি অসম বন্ধ ধৰা কাৰ্যসূচী লৈও আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু যেতিয়ালৈকে আমি ন্যায্যতা নাপাওঁ তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ কণ্টিনিউ হ'ব আৰু ধাৰাবাহিকভাৱে প্ৰতিটো স্তৰত আৰু প্ৰতিটো অঞ্চলতে কৰাৰ এক পৰিকল্পনা আমি কাইলৈ ৰচনা কৰিম।